এইখন পৃথিৱী ভগৱানে তিনিভাগ কৰি দিছে, স্বৰ্গ, মৰ্ত্য আৰু পাতাল। স্বৰ্গত থাকে দেৱ দেৱতাসকল, মৰ্ত্যত থাকে আপোনাৰ মোৰ নিচিনা মানুহসকল, আৰু পাতালত থাকে এনেকুৱা কিছুমান জাবৰসকল। তেনে আজিৰ বিশেষ অনুষ্ঠান লৈছোঁ এনে কিছুমান জাবৰ, আৰু এইখিনি ভিডিঅ' চোৱাৰ পিছত আপুনি সঁচাই চিন্তা কৰিব, সঁচাই জাবৰ আছে। শিৰোমণি বোলে শংকৰ গুৰু, ইফালে গণেশৰ মাথাটো লগাই দিছে ফিল্টাৰ নামত। হা, বয়সত এটা মানুহে ধেমালি কৰিলে শোভা দিয়ে, কিন্তু এই বয়সত তোৰ মাঘ ফাগুন চৈত কি ক'ম আৰু। মাক কচম খাই কৈছোঁ, শিৰোমণি শংকৰ গুৰু বুলি কোৱাৰ কাৰণে চুপচাপ আছোঁ, নহ'লে কিন্তু মোবাইলৰ ভিতৰত সোমাই পেলাই ছোৱালী আনিবি ককাই বোলে টপিনা ডাঙৰ চাই, ইফালে টপিনাৰ কাপোৰ এসোপা ভৰাই থৈ দিছে। কি ক'ব এতিয়া আপুনি আৰু, হা? এই বয়সত কি কৰিব লাগে, কি কৰিছে চাওকচোন। ক'লে আকৌ বেয়া, তই ক'বলৈ কোন? আৰু এই টপিনাটো যদি ওচৰত পোৱাহঁতে, এইটো দেখিছ টেষ্টাৰ মাৰি পেলাই টেষ্ট কৰি দিলোঁ হয়। আচলতে মেইন টপিনা হয়নে নে ডুপ্লিকেট টপিনা হয়, হা? এই বয়সতো হোৱাই মেন, এই ব্ৰ' কি মানে কষ্টিউম নাচাই কিয় তলৰ পৰা ওপৰ লাগে? মাথাত টুপি, গাত শাৰী, বেগত কাপোৰ ভৰাই থোৱা টপিনা, মানে মানিব লাগিব। কিন্তু কোনে সজাই দিয়ে তোমাক এইটো ৰূপত? মোৰ মৃত্যুৰ দিনা তুমি আহিবা, বগা কাপোৰখন গুচাই ঝাপ খাই থকা মোৰ সেই চকু। এই জিনিছা এই বয়সতো ধকা দিলে কোনে? চিন্তা কৰিবলগীয়া কথা। এই বয়সতো, হা, যিটো বয়সত হৰিনাম ল'ব লাগে সেইটো নাই, আহি পেলাই ইনষ্টাগ্ৰামত মোৰ বোলে মৃত্যুৰ দিনা বগা কাপোৰখন আঁতৰাই দিব। মানিব লাগিব কিন্তু সঁচাকে দেই, কান্দিছেও কান্দিছে, মাথাৰ ওপৰত পখিলা 10জনী মানে নাচি আছে। পাৰিব আপুনি, দিন সলনি হৈ যাব, বছৰ সলনি হৈ যাব, মাহ সলনি হৈ যাব, কিন্তু তোৰ মাঘ ফাগুন চৈত্ৰৰ কেৰেক্টাৰ কেতিয়াও সলনি নহয়। কি ক'ম আৰু সঁচাকে দেই, গালত আছে দাড়ি, দেহত আছে শাৰী, মাজত আছে এডাল মস্ত বাৰী। তাৰপিছত নাচাই কিয় নিজৰ সুপ্ত প্ৰতিভা মুক্ত মঞ্চৰ টেলেণ্টত, যে মই এজনী বোলে এই জগতখনৰ বোলে এজনী বিশ্ব সুন্দৰী নাৰী। মাঘ ফাগুন চত লাগিছে কেনেকুৱা নাচাই তলৰ পৰা ওপৰলৈকে, পুৱাই পুৱাই বোলে ফুল তুলবা। নেমু দুটা লগাই পেলাই সেইবোৰ কি কাঁইট থকা গছৰ গুটি লগাই পেলাই, এইটো কি এনেকুৱা ধৰণৰ টেলেণ্ট বে? এইটো বনাই লৈছে তেৰে নাম, মাজত লৈ লৈছে লাল টিকা, কাণত লগাই লৈছে নেমু টেঙা, ডিঙিত আছে কাঁইটৰ গুটি। মাঘ ফাগুন চত কি ক'ম আৰু। এনেকুৱা টেলেণ্ট কিছুমান দেখিলে এটা কথা খুব মনত পৰে আকৌ দেই, মানে পৃথিৱীত মানুহ কিছুমানক যে কি কৰিবলৈ ভগৱানে পঠিয়াইছিলে, কি কৰি আছে চাওকচোন। আমি মা সরস্বতী। আহিলা এজনী কলকাতা পকা চুলিজনী, মা সৰস্বতী বোলে। আমি মা সরস্বতী, তোদের মঙ্গল হোক। ভিডিঅ' দেখাৰ পিছত মা সৰস্বতীয়েও চিন্তা কৰিব, মানিছো আৰু কিন্তু দেই মনুষ্যৰ কিন্তু চিন্তাবিলাক, হা। ভাল দিন বাৰ এটা আছে মৰি যা, তহঁতৰ দ্বাৰা নহ'ব আৰু, হা। এইটো বিহু ডান্স, এইটো মাঘ ফাগুন চত, এইটো বিহু ডান্স নে এনে পুতলা ডান্স? কোনে বাৰু এনেকে বিহু নাচে হে, হা? বিহু নাচিছে বেয়া পোৱা নাই, নাচক, অন্তত ভালকে নাচক। এইটো কেনেকুৱা ধৰণৰ নাচ? ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ।
এই মাজত সেই MRF-ৰ সেই টায়াৰ উলিয়াই লৈছে তাই আৰু ডান্স নাচাই কিয় এইটো ডান্স হ'ল নে নে কিবা দেখুৱাইছে बात तो सही है আৰু ডান্সো এনেকুৱা ডান্স अबे साले মইনা কোন বিধতাই সাজিলে তোমাৰ ডাঙৰ টপিলা মইনা কোন বিধতাই সাজিলে তোমাৰ ডাঙৰ টপিলা বুঢ়া এই বয়সত এইটো কথা ক'ব লাগে নেকি হা হৰিনাম ল'ব লাগে তাত দাড়ি নাচাই কিয় তাত দাড়িয়ে কৈ আচলতে হয় কি কোন বিধাতাই সাজিলে ডাঙৰ বোলে মইনা কোন বিধতাই সাজিলে তোমাৰ ডাঙৰ টপিলা মইনা কোন বিধতাই সাজিলে তোমাৰ ডাঙৰ টপিলা ধৈত পাপিয়া বুঢ়া এই বয়সত কি ক'ব লাগে তই কি কৈছ বোলে হা সেইকাৰণে এটা কথা কৈছিলোঁ এইখন পৃথিৱী 3 ভাগত আছে স্বৰ্গ মৰ্ত্য পাতাল স্বৰ্গত থাকে দেৱ দেৱতাসকল মৰ্ত্যত থাকে আপোনাৰ মোৰ নিচিনা মানুহসকল আৰু পাতালত থাকে এনেকুৱা কিছুমান যাব তো গতিকে আজিলৈ ভিডিঅ'টো ইমানেই লগ পাম নেক্সট ভিডিঅ' যদি ভিডিঅ'টো চাই জীৱনত যদি ইমান কোনো যদি সুখ অনুভৱ কৰিলে তেনে ভিডিঅ'সমূহ আগলৈ ঠেলি দিব এনেকুৱা যাবৰ কিছুমান দেখুৱাই পেলাই নিজেও হাঁহি থাকিব 10জনকো হাঁহি দিব লগ পাম নেক্সট ভিডিঅ'ত একে একে দৈ এই দাস ভাই অলৱেজ জুই দেই কৃষ্ণ ধনকে চিন লো মনকে চিন লো সোনাকে চিন লো বানাকে চিন লো মনাকে চিন লো সোনাকে চিন লো নাই